চাওক খাই খাই মোৰ পেটটো কিমান ডাঙৰ হৈ গ'ল। মই এইটো চাইডৰ পৰা দেখুৱাই আছোঁ, তেতিয়াহে গম পাব। চাওক গোটেই জীৱনটো আপোনালোকে ঘৰত বহিব লাগিব আৰু খাই থাকিব লাগিব, তেতিয়াহে পেটটো বনিব। সো হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো খবৰ ভাল। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা ঠিক 7টা বজাৰ পৰা। আৰু এইখিনিতে পটককৈ শব্দ শুনি গোৱা বুলি চাইড দিছিলোঁ, কিন্তু পিছফালে ঘূৰি চাই দেখিলোঁ 8 ইঞ্চি মানৰ হিল এযোৰ পিন্ধি ছোৱালী এজনীয়ে আহি আছে। সেইবুলি জীৱনত বিয়া পাতিলে হিল পিন্ধা ছোৱালীবোৰকহে পাতিব, কিয়নো যেতিয়া একেলগত যাব হাজাৰ হাজাৰ ভিৰৰ মাজতো ঘূৰা আহিছে বুলি চাইড দি দিব। আৰু আজি এফালে আজি আমাৰ বতৰটো বহুত বেয়া কৰি পেলাইছে। চাওক বতৰটো বহুত বেয়া কৰি পেলাইছে আজি। আৰু এফালে মা এফালে শুই আছে। চাওক এফালে শুই আছে বৰ্তমান। আজি বতৰটো বহুত বেয়া কৰি পেলাইছে, চাগে বৰষুণ আহিব পাৰে সেইকাৰণে। তো আৰু গাইজ এফালে কোনোবাই ষ্টাইল মাৰি আছে আৰু কোনোবাই মোৰ নিচিনা ইউটিউবত ব্লগ বনাই আছে, কিন্তু মই যে ঘৰত বহি বহি মোৰ এই পেটটো বনাই আছোঁ। চাওক খাই খাই মোৰ পেটটো কিমান ডাঙৰ হৈ গ'ল। মই এইটো চাইডৰ পৰা দেখুৱাই আছোঁ, তেতিয়াহে গম পাব। চাওক একচুৱেলি মই যেনেকুৱা পেটটো বনাইছোঁ, একচুৱেলি পেটটো বনোৱা ইমান সহজ কথা নহয়। গোটেই দিনটো গোটেই জীৱনটো আপোনালোকে ঘৰত বহিব লাগিব আৰু খাই থাকিব লাগিব, তেতিয়াহে পেটটো বনিব। চ' গাইজ মই বাহিৰত আহিছিলোঁ, যিহেতু মই ভিডিঅ'টো বনাম বুলি, কিন্তু এইটো সময়ত বিশেষ এটা ঘটনা ঘটি গ'ল। যিহেতু আমাৰ ঘৰত যিটো মেকুৰী আছিলে, যে মেকুৰীটোক কি কৰিছে জানে? মেকুৰীক এইটো গোলা মেকুৰী আহি পেলাই মেকুৰীক খাই দিছে, বহুত বেয়াকৈ খাইছে, খাই দিছে পুৰা একেবাৰে খোৱা নাই, অলপ আঘাত কৰিছে, অলপ ডিঙিত বহুত তেজ ওলাই আছে। তো বলক মই আপোনালোকক দেখুৱাই আছোঁ। মই এতিয়া ঘৰত আহিছোঁ, আৰু ঘৰত আহি পেলাই দেখাই আছোঁ মই কাৰ্টুনত। আমাৰ ইয়াত চাওক কাৰ্টুনত এটা মেকুৰী পোৱালি আছে আৰু আন এটা আছে, এইটো অলৰেডি জিন্দাই আছে। তো কি চ' গাইজ আমাৰ ডাঙৰ মেকুৰীটো এয়া চাওক আহি গৈছে। এতিয়া অলৰেডি এটা পোৱালি আধা বাচি আছে, আধা মৰি আছে, তেনেকুৱা হৈছে। আৰু এয়া চাওক আকৌ নামি গৈ আছে। চ' গাইজ চাওক নামি পেলাই এই তলত চাওক, তলত আমাৰ চকীৰ তলত বহি আছে। নহ'লে তোকো খাই পেলাব। মেকুৰী তোক মাছ খোৱা নাকান্দিবি দেই। এয়া চাওক মেকুৰীটো এয়া চাওক কান্দি আছে চাগে, তাইৰ পোৱালিটোক দেখিছে, পোৱালিটো আধা মৰি আছে, সেইকাৰণে কান্দি আছে। তই নাকান্দিবি দেই, তই নাকান্দিবি, গম পালি? তই নাকান্দিবি। আৰু গাইজ এফালে মায়ে এয়া চাওক মা ক'ৰবাত যাব, সেইকাৰণে মা একদম পুৰা লিপষ্টিক চিপষ্টিক লগাই আছে। চাওক একচুৱেলি মা এতিয়া ক'ৰবাত যাব চাগে। ক'ত যাবা মা? ফুৰিবলৈ যাম। ক'ত ফুৰিবলৈ যাবা? তোমাৰ বিয়াইনী ঘৰত? অঁ, কিবা মিঠাই চিঠাই লৈ আহিবা, যদি মিঠাই চিঠাই দিয়া। দিম নহয়। মিঠাই চিঠাই জিলেবি কাম বন নাই, ঘূৰি ফুৰি কামেই এইবিলাকে কৰি থাকা, বেলেগ ধান্দা নাই। বেলেগ ধান্দা নাই যেতিয়া, তো মই যে সদায় সদায় কাম কৰিবলৈ যাওঁ, এইটো কোনে যায়? এইটো তোমাৰ আৰু এটা ল'ৰা আছে নেকি, যে আৰু এটা ল'ৰা কাম কৰিবলৈ যায়? আৰু গাইজ সেইবুলি ভাবি আছো, কপালত যিমানখিনি সুখ লিখা আছিলে, এইটো গেলা গৰমত ঘাম মুচোতে চব সুখ হেৰুৱাই পেলায়। আৰু গাইজ আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও ভাল লাগিছে। ইমানো মই মনত আশা এটা ৰাখিছোঁ। তাৰপিছতো কৈ আছোঁ, যদি আপোনালোকৰ ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে, মোৰ চেনেলত ছাবস্ক্ৰাইব এটা কৰি দিব। চ' আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ।